শ্ৰী শ্ৰী মায়ামৰা কৃষ্টি বিকাশ সমাজৰ সৌজন্যত আমি শিৱসাগৰ এই বানমুখ অঞ্চলত আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ 392তম তিৰুভাগ তিথিভাগী আমি আঞ্চলিক ভিত্তিত আজি এই দিনজয় বৰনামঘৰত অনুষ্ঠিত কৰিছোঁ। তেখেত আমাৰ আদ্য অৰ্থাৎ আমি আদ্যশ্বৰ গুৰু বুলি তেখেতক আমি সম্বোধনা কৰোঁ। যিহেতু শংকৰ মাধৱ গোপাল অনিৰুদ্ধ, শংকৰদেৱে গুৰুজনাই ভাৰখন মাধৱদেৱক দিছিল, মাধৱদেৱে সেই ভাৰখন এই গোপালদেৱক দিছিল। গোপালদেৱৰ ওচৰত 12জন বৈষ্ণৱে ধৰ্মগ্ৰহণ কৰিছিল আৰু 12জন বৈষ্ণৱৰ ভিতৰত এই আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ এজন অন্যতম তেখেতৰ শিষ্য আছিল। আৰু পৰৱৰ্তী সময়ত তেখেতৰ গোটেই ধৰ্মৰ যিখিনি দায়িত্ব আছিল সেই সকলোখিনি দায়িত্বভাৰ এখেতক অৰ্পণ কৰিছিল। আৰু এখেতক আমি আমাৰ আদ্যগুৰু হিচাপে আমি বিবেচনা কৰোঁ। আৰু এখেতে দি থৈ যোৱা ধৰ্মীয় এখনি এই আপোনাৰ ভাগৱত ভক্তিমংগল ঘোষা শাস্ত্ৰ বুলি এখনি তেখেতে দি থৈ গৈছে আমাৰ সমাজত। সেইখনি আমি এই সমাজত ব্যৱহাৰ কৰা হয়, অৰ্থাৎ পাঠ কৰা হয় ধৰ্মীয় সমাজত। আৰু তেখেতে দি থৈ যোৱা বলিষ্ঠ ধৰ্মীয় অৱদান তেখেত আনুষংগিক হিচাপে বহুতখিনি আছে। গায়ন বায়ন আৰু আমাৰ ভকতৰ দুটা পন্থা আছে, শৰণ আৰু ভজন। এই ভজনৰ ভাগটিত তেখেতে এখনি গোপন শাস্ত্ৰ দি থৈ গৈছে। সেই ভাগ যিসকল পৰমাৰ্থিক ভকত তেখেতসকলে খুব গোপনভাৱে এই ৰাতি তেখেতসকলে অধ্যয়ন কৰে, চৰ্চা কৰে। আৰু তেখেতেই হ'ল এতিয়া আমাৰ আদ্যগুৰু। যিহেতু গুৰুজনাই শংকৰদেৱক বহুত ওপৰত থৈ গৈছে, তেখেতক অসমৰ এজন অৱতাৰী পুৰুষ বুলি তেখেতে আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে তেখেতক অৱতাৰী পুৰুষ বুলিহে অভিহিত কৰিছে। গতিকে আমি এই অঞ্চলৰ মায়ামৰা বৈষ্ণৱ সমাজে প্ৰত্যেক বছৰে তেখেতৰ তিৰুভাগী এইবাৰ আমাৰ 392তম হৈছে। ইয়াত প্ৰায় আপোনাৰ 14খনমান গাঁৱৰ ভকত